নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা আলমাৰীৰ পৰা এবাহ মৌ বাকচত ভৰাম। ইটো বাকচ বহুতে অনুৰোধ কৰিছিল ভিডিঅ'টোৰ কাৰণে, আজি সেয়ে ভিডিঅ'টি কৰিলোঁ। এইবাহ মৌ প্ৰথমে মই ধোঁৱা দিছোঁ। মৌবাহ যিহেতু বৰ উৎপাত কৰিছিল, গৰম বেছি আজিৰ দিনটো, সেইবাবে মৌজাকে বহুত আমনি কৰিছিল। মই ধোঁৱা দিছোঁ। এয়া হাত মোজা পিন্ধি লৈছোঁ, কেপটো পিন্ধি লৈছোঁ। মৌবাহ বহুত উগ্ৰ কাৰণে এখন এখনকৈ মই চাকবোৰ কাটিবলৈ লৈছোঁ। এখন এখনকৈ এনেকৈ চাকবোৰ কাটিম। চাক বহুত বনাইছিলে, 7খন চাক পালোঁ ডাঙৰ ডাঙৰ। এখন এনেকৈ চাকখন কাটি উলিয়াই আনিলোঁ। এখন এখনকৈ সকলোখিনি কাটিম। এইখন চাকখন এই মৌখিনি আঁতৰাই দিছোঁ চাকখনৰ পৰা। এয়া এনেকৈ বান্ধিব আপোনালোকে। এডাল কলৰ থোৰা বুলি কয়, সেই কলথোৰা বান্ধিবলৈ উজু হয়, সেইবাবে মই কলথোৰা ব্যৱহাৰ কৰোঁ। এনেকৈ চাকখন বান্ধিব। এনেকৈ এটা গাঁঠি দিব চাকখনৰ লগত, তেতিয়া চাকখন তললৈ খহি নাহে, ৰৈ যায়। এনেকৈ বান্ধি লৈছোঁ। মৌবাহ বহুত উগ্ৰ, সেইবাবেহে মই হাত মোজা, কেপ এইবোৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও কৰিব। এনেকৈ বান্ধি লৈছোঁ চাকখন। বান্ধি ইয়াত ভৰাই দিলোঁ বাকচটো, আৰু পিছৰখন কাটিছোঁ। এনেকৈ সকলোবোৰ চাক আমি কাটি উলিয়াই আনিম। এইখন এখন চাক। ইহঁতি বাঁহ লোৱা আজি প্ৰায় এমাহেই হ'ল ইয়াত। মইবোৰ এনেকৈ লাহে লাহে উলিয়াই দিছোঁ ইয়াৰ পৰা। ফুকি দিছোঁ, ফুকি দিলে সোনকালে গুচি যায় এনেকৈ। আঁতৰাই লৈছোঁ চাকখনৰ পৰা। চাব যাতে আৰামত কৰিব কামবোৰ, মৌখিনিয়ে যাতে দুখ নাপায় তেনেকৈ কৰিব। মৌখিনিয়ে দুখ পালে আৰু উগ্ৰ হৈ যাব, সেইকাৰণে মই কামবোৰ লাহে লাহে কৰিছোঁ। এই মৌখিনি আঁতৰাই লৈছোঁ চাকখনৰ পৰা। বহুত ডাঙৰ ডাঙৰ চাক বনাইছিল। এনেকৈ বান্ধি ল'ব চাকখন। এইখন বান্ধি হৈ গৈছে। এনেকৈ ধুনীয়া ধুনীয়া নতুন নতুন চাক ওলাইছে। এনেকৈ বান্ধি এইকেইডাল কাটি দিছোঁ, বেছিকৈ ওলাই থকাকেইডাল। এনেকৈ গোটেইকেইখন চাক বান্ধি ইয়াত এনেকৈ ভৰাই ভৰাই দিম। অলপ অলপ ধোঁৱা দি লৈছোঁ মাজে মাজে, মৌখিনি চাকখনৰ পৰা আঁতৰি দিবলৈ অলপ অলপ ধোঁৱা দি লৈছোঁ। এনেকৈ গোটেইকেইখন চাক কাটি আমি ইয়াত ভৰাই দিম। চাককেইখন ৰস বহুত আছিল, সেইবাবে বহুত গধুৰ গধুৰ হৈছিল চাককেইখন। এইখন এনেকৈ কৰি লৈছোঁ। বহুত গধুৰ আছিল চাককেইখন। আঁতৰাই লৈছোঁ লাহে লাহে। এখন অকণমান ভাগি গৈছিল চাকখন পৰি। এনেকৈ গোটেইখিনি চাক আমাৰ ভৰোৱা হৈ গ'ল।
চাকখিনি ভৰাই ল'লোঁ। যিখিনি মৌ বাকী তাত থাকি আহিলে সেইখিনি হাতৰে এনেকৈ আনিছোঁ। তাত ভালকৈ চাইছোঁ যে কুইনজনী কেনেবাকৈ ইয়াতে আছেনে, সোমালেই নে। যিখিনি মৌ তাত থোপ খাইছিলে সেই মৌখিনি গোটেইখিনি হাতৰে এনেকৈ ধৰি ধৰি আনি ইয়াত বাকচটোত ভৰাই দিলোঁ গোটেইখিনি। বিশেষ আমনি নকৰে, মৌ বাঁহ ধৰিবলৈ তেনেই সহজ। এনেকৈ কুইনজনী চাইছোঁ, কিজানি কুইনজনী তাতে আছে বা। গোটেইখিনি মৌ তাৰ পৰা আনি হৈ গৈছে, অলপ অলপ আছে। এনেকৈ বাকচটো ভৰ্তি হৈ গৈছে। বহুত ডাঙৰ মৌ বাঁহ আছিল। আমাৰ এয়া গোটেইখিনি চাক ভৰাই বাকচত হৈ গৈছে। বাকচটো ওপৰলৈ দি দিছোঁ। এতিয়া ওপৰৰ ছুপাৰ চেম্বাৰটো লগাই দিছোঁ। বহুত ডাঙৰ মৌ আছিল, সেইবাবে এজনী দুজনী মৌ আছিল, সেইখিনি আমি হাতেৰে আনি ইয়াত গেটখনৰ সন্মুখত দি দিছোঁ। এতিয়া ওলোৱা সোমোৱা কৰিবলৈ ধৰিছে। হৈ গ'ল। এনেকৈ মৌখিনি অহা যোৱা কৰি থাকিব ইয়াত। এজনী দুজনী থাকিব মৌ, চিন্তা কৰিব নালাগে। সিহঁতি লাহে লাহে আহি বাকচত সোমাব। এইবোৰ আমাৰ বাকচ। আপোনালোকক লাগিলে যোগাযোগ কৰিব পাৰে। মৌ পালনৰ সকলো সামগ্ৰী আমাৰ ওচৰত উপলব্ধ। ফোন কৰিব। মোৰ ঠিকনা যোৰহাট তিতাবৰ। আমাৰ ওচৰত মৌ পালনৰ সকলো সামগ্ৰী উপলব্ধ। ইমান পৰে ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ সকলোৱে ভিডিঅ'টিৰ পৰা অকণমান হ'লেও উপকৃত হ'ব, সেইবুলি ভাবিয়ে ভিডিঅ'টি বনোৱা হৈছিল। আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।